যোৱা বছৰ মই অনলাইনৰ পৰা বহুতখিনি গুটি অনাইছিলোঁ। তাৰে কিছুমান ৰুলোঁ আৰু কিছুমান থাকি গ'ল। তাকে ভাবিছোঁ আজি এইখিনি ৰুই লওঁ। গুটিখিনি গজিব নাই, ধৰিব পৰা নাই। তেও ভাবিলোঁ পেলাই দিয়াতকৈ ৰুইয়ে থৈ দিওঁ। এইবিলাক চাওকচোন কি যে গুটি আছে আৰু ইমান গাল গুটি। এইখিনি ক'ত ৰুম ভাবি থাকোঁতে এটা মনত আইডিয়া আহিলে, আপোনালোককো দেখাই আছোঁ ৰ'ব। এইবিলাক চাওকচোন কি যে গুটি আহিছে। গুটিবিলাক কিছুমান মেছ'ৰ পৰা, কিছুমান ফ্লিপকাৰ্ট, এমাজন এনেকৈ আনিছিলোঁ। এই গোটেই গুটিবোৰ ৰুবলৈ যে কিমান যোগাৰ লাগিব। এয়া পিটুনিয়া গুটিও আছে। ব'লকচোন মোৰ মনতনো কি আইডিয়া আহিলে আপোনালোককো দেখুৱাওঁ। এইডোখৰতে মই কেইটামান জলকীয়া পুলি, কেইটামান কবি পুলি ৰুই থৈছোঁ। মাটিখিনি বৰ ভাল নহয়, গোটেই পাথৰ আছে। তেও বুলি অকণমান জেগা উলিয়াই ইয়াতে কৰিম বুলি ভাবিছোঁ। এই পুলিকেইটা মাজে মাজে যে অলপ জেগা আছে, এই জেগাডোখৰতে ৰুম বুলি ভাবিছোঁ। জলকীয়া পুলিখিনি ৰুবলৈ এই মাটিখিনি অকণমান ঠিক কৰাই হৈছিলে, সেইকাৰণে বৰ বেছি কষ্ট কৰিবলগীয়া নহ'ল। খালি ইয়াতে অলপ গোবৰ দি লৈছোঁ। মাটিখিনি ভালকৈ মিলাই লওঁ, যাতে গোবৰ আৰু মাটিখিনি ভালকৈ মিক্স হৈ যায়। জেগাৰ অভাৱ হ'লে এই আইডিয়াটো বেয়া নহ'ব যেন লাগিছে। এনেই ইমানখিনি গুটি ৰুবলৈ কিমান যে জতৰ পটৰ কৰিব লাগিব। এইফালে গোটেই লাইনটোতে ৰুম, এইফালেও ৰুব পাৰিম। আপোনালোকেও এনেকুৱা কৰেনে কোনোবাই? এতিয়া এটা এটাকৈ গোটেইখিনি ৰুই লওঁচোন। বেছি কৰিবলৈতো একো নাই, ছিটিয়াই গ'লেই হ'ল। ওলালেও ওলাব, নোলালেও একো প্ৰব্লেম নাই, কাৰণ ইমান বেছি কষ্ট কৰা নাই, যাতে বেয়া নালাগিব আৰু। গুটিখিনি দি অলপ গোবৰ মাটি ছিটিয়াই দিছোঁ ওপৰে ওপৰে, যাতে গুটিবোৰ অলপ ঢাক খাই যায়। এতিয়া এটা এটাকৈ গোটেইখিনি ৰুই লওঁ। ইয়াত ছামাৰ ফ্লাৱাৰ, উইণ্টাৰ ফ্লাৱাৰ বেলেগ বেলেগ আছিলে, কিন্তু চব মিলাই মই একেলগে ৰুই দিছোঁ। যি ওলাব। এতিয়া অলপ পানী দি দিওঁ, আৰু আপোনালোকৰ লগত কথা পাতোঁতে মোৰ কামো হৈ গ'ল। আইডিয়াটো কেনেকুৱা লাগিলে জনাব। ভিডিঅ'টো যদি নতুন ভিউৱাৰে চাই আছে, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ ইমানে আছিলে, আকৌ লগ পাম এটা অন্য ভিডিঅ'ত।